Hello everyone, welcome to my channel. আৰু আজি আমি আহিছো মন্দিৰলৈ আৰু আপোনালোকক ইয়াৰ পৰিবেশটো দেখাম। বহুত বেছি ধুনীয়া লাগে আৰু ঘৰৰ ওচৰৰে হয়। প্ৰতিটো মানে শাওনৰ সোমবাৰ কেইটাত পৰ মানে এনেকুৱা মানে অলপ নিমিলিলে আহো বুলি ভাবো কিন্তু অহা নহয় আৰু সেইকাৰণে ভাবিছো শাওনৰ সোমবাৰে যে আহিব লাগে এনেকুৱা একো কথাও নাই বাৰু। সেইকাৰণে নাপালো নাই এতিয়াই আহিছো আৰু আপোনালোকক ইয়াৰ পৰিবেশটো দেখাম। আৰু ফাৰ্ষ্টতে এতিয়া আমি ধূপ চাকি জ্বলাই লওঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এইয়া মন্দিৰটো, ভিতৰত সোমাম এতিয়া। হাই, আমাৰ সেৱা কৰা হৈ গ'ল। সেৱা কৰিলোঁ। পিছে যিটো ঠাইত আহিছোঁ ভাল লগা বুলিতো কৈছোঁৱে ভিডিঅ'ত। আৰু আজি মানে ইয়াতে শ্বুটিং চলি আছে, লাজো লাগিছে কেনেকৈ ভিডিঅ' বনাওঁ। এই ইয়াৰ পিছফালে দেখিছে চাগে শ্বুটিং চলি আছে, তথাপি উপায় নাই, কৰিবই লাগিব। সিহঁতৰ কাম কৰি আছে। আৰু মন্দিৰটো এবাৰ এনেকৈ দেখাই দিছোঁ। আৰু মোৰ লগত আহিছে এইজনী। আৰু আমাৰ হৈ গ'ল সেৱা কৰা। এতিয়া বাকীখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া অকণমান ফটো ল'ম আৰু দুইজনৰে, তাইৰ আৰু মোৰ দুইটাৰে ফটো উঠিম। তো ধুনীয়া প্লেচ যিহেতু ফটোটো কম্পালচৰি না, উঠিবই লাগিব। আৰু আপোনালোকে যদি মোক ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। যদিহে বিচাৰে তেতিয়াহে ফ'ল' কৰিব, আৰু নিবিচাৰিলে নাই। আৰু যিসকলে বিচাৰে মই মানে ইয়াতে স্ক্ৰীণত মানে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো মানে প্ৰফাইল নেমটো দি দিম, তেতিয়াহ'লে আপোনালোকে তাত গৈ ফ'ল' কৰিব পাৰিব। আৰু কি ফটোনো উঠিছোঁ সেইটো তাত মানে থাকিব, চাব পাৰিব। আৰু এয়া হাতৰ জেতুকা গুচি গ'ল। আৰু এতিয়া দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আমি। ফটো উঠা নহ'লে দেৰি হৈ যাব। বাই। আপোনালোকে যদি গৰমৰ দিনত বতাহ খাব খুব মন আছে, এইটো লোকেশ্যনত আহিব। ইমান ধুনীয়া বতাহ মাৰি আছে এইয়া। আৰু চাৰিওপিনে মানে সেউজীয়া গছ বহুত বেছি ধুনীয়া লাগে। আপোনালোকক দেখাইছোঁ ৰ'ব। আমি সেইটো চাইডেৰে আহিছোঁ আৰু এয়া নতুনকৈ দিছে ৱালবিলাক মন্দিৰৰ। আৰু এই গৰুটো মানে মোৰ স্কুটিখন নষ্টই কৰিব যেন পাইছোঁ। আৰু এয়া গোটেই ৱাল দিছে। আৰু সেইটো মন্দিৰ আমি কেতিয়া আহিছিলোঁ, 2 বছৰ আগতে আহিছিলোঁ। আৰু কি হৈছিলে আমাৰ লগত কৈ আছোঁ। আৰু এইবিলাক চব গছে গছ। আৰু সেইয়া শ্বুটিং চলি আছে সৰুকৈ মাইনা কেইজনীৰ লগত। চবত গাড়ী এটা কথা কৰোঁ। এতিয়া আমি বেলেগ এটা লোকেশ্যনত যাম, আপোনালোকক দেখাই আছোঁ। মোৰ ভিডিঅ'ৰ লগত আপোনালোকে আহি থাকক। বেক কেমেৰা কৰি দেখাই আছোঁ। আৰু কাষতে এইটো মন্দিৰ, গৰখীয়া গোঁসাই থান। আৰু জেগাখিনি সেই ক'ব পাহৰিছোঁ তেতিয়া ভিডিঅ'ত, চৌধুৰীপাৰা। আৰু আমি সেইটো মন্দিৰত আহিছিলোঁ। তাৰপিছত এইডাল বেলগছ, গৰুৱে থাকে, গৰু ছাগলী। আৰু এইপিনে জিৰণি লয়, এইখিনিত দেখাইছোঁ ৰ'ব। আৰু এইটো কালদিয়া নদী। আৰু সেইখন দলংখনৰ অৱস্থাই নাই দেখোন। 2 বছৰ আগতে দলংখন বহুত ভাল আছিলে, এতিয়া মানে অৱস্থাই নাই। আৰু এইটো কালদিয়া নদীটো। আৰু ইয়াতে খৰালি মাহত মানে সেই পিকনিক খাবলৈও আহে।
আৰু আমাৰ যে ঘটনাটো ঘটিছিলে নদীটোৰ সেইটো পাৰে গৈছিলোঁ আৰু একেবাৰে টিকটক কৰিম বুলি। আৰু তেতিয়া টিকটকৰ দিন আছিলে, ধুনীয়াকৈ টিকটক কৰিম বোলো গছৰ মাজে মাজে। পিছত আমাৰ টিকটক কৰা নহ'লে, এটা কৰিয়ে মুখেৰে টিকটক উলিয়াই দিছে। ৰ'ব আমি অকণমান গৈ দেখাই আছোঁ, কিন্তু আমি এইবাৰ সেইটো লোকেশ্যনত নাযাওঁ, মানে হিম্মত নাই, মোৰ ভয় লাগে একচুৱেলি সঁচাকৈ। ভয়তে বেছি মানে কয় নহয়, বেছি ভয় খালে মানে সেইটোৱে ভাৱ আহি থাকে, আমাৰো তেনেকুৱাই হৈছে। আৰু মানে এইটো ৰাস্তাৰে সেনেকৈ সেইটো যাব পাৰি। আৰু এইটো ছাইড মানে সো ছাইডে একো নাই বুলি কয়, আৰু লেফ্ট ছাইডে মানে দলংখনৰ সেইটো ছাইডে শ্মশান আছে। তো শ্মশান থাকিলে ভুটীয়া অনুভৱ হৈয়ে যায়, সেইকাৰণে আমাৰো তেনেকুৱাই লাগিলে। আমি আহিয়ে মানে শ্মশানৰ মানে পোষ্টাৰখনে আগতে দেখিলোঁ, টিকটক কৰা মুখেৰে বাহিৰ কৰি দিছে। আৰু এতিয়া মানে বেলেগ ভয় নাই, এই গৰুটোলৈ ভয় আছে। বৈদ্য শিং। অ' মাই গড, গৰুটোৱে বুজি পাইছে মানে আমাৰ ভাষা। গৰু নহয়, সি মানুহৰ হেৰিতে পৰিছে। শিলিখা আৰু এইটোটা কোমল শিলিখা। মই এটা পালোঁ মাত্ৰ। মই পালোঁ, আমি ভাগে খাম এতিয়া। আৰু আমি এতিয়া যাই আছোঁ সেইটো লোকেশ্যনত, চাই থাকিব বৰ্তমান শিলিখাকে চাই থাকক। বতাহ কাৰণে ভালো লাগে, আৰু মানে এটা কাৰণতে বেয়া, চুলিখিনি মেলিলে মানে একেবাৰে ভুটনিহেন কৰি দিয়ে, মানে গোটেই চুলিখিনি উৰি আহি পেলাই মুখত লাগি যায়। আৰু আপোনালোকক ৰ'ব ঠাইখিনি পালোঁ, দেখাই আছোঁ। অকণমান ভয়ো লাগিছে মোৰ অকণমান ভয়টো বেছি, কিন্তু হৰৰ মুভি চাবলৈ লাগিলে মানে ভয় চয় নালাগে মানে মোৰ তেতিয়া। এয়া আমি আহি পালোঁ দলংখন। 2 বছৰ আগত দলংখন বহুত বেছি ধুনীয়া আছিলে, মানে ছাইডত এনে ৰেলিং টাইপ আছিলে। এতিয়া দেখোন মানুহে নষ্ট কৰিছে নে কিহে কৰিছে, মানুহে কৰিব, অৱস্থাই নাই দেখোন। উঠাই ভয় লাগছে। মোৰ গাড়ী চাবি যদি পৰে চাবি, কিন্তু আমি যাবাই নোৱাৰিম। মা এয়া চাওক, দলংখনৰ এইটো পাৰে পিকনিক খায়, আৰু সেইটো পাৰে মানে কৈছিলোঁ যে শ্মশানলৈ যায়। সেইফালে যায় চাগে, ৰাস্তা আছে এইটো, এইয়া বাঁহৰ তলে সেনেকৈ যায়। চৰি মই অলপমান ভুলে কৈ দিলোঁ, সেইখিনি নহয় বোলে। এইখিনিৰ পৰাই জংঘল যিখিনি দেখিছেনে, জংঘল তাৰে অলপ আগত মানে এইখিনিয়ে আৰু এইফালে মানে মাই গড, মোৰ মানে ভয়ে লাগিছে। এইখিনিয়ে নেকি, মই ভাবি আছোঁ অকণমান দূৰত। আৰু এইফালে লোকেশ্যনটো খুব ধুনীয়াই হয় দেখিবলৈ, বহুতেই বেছি ধুনীয়া। দেখিছেনে, পৰিৱেশটো বহুত বেছি ধুনীয়া হয়। আৰু এনেকুৱা পৰিৱেশত পিকনিক খাবলৈও ভাল লাগে। আৰু কেতিয়াবা যদি মানুহৰ মানে মন চন বেয়াও লাগে, তেতিয়া মানে লগৰ লগত এনেকৈ ওলাই আহি ভালো লাগে। পূৰা মানে ফ্ৰেছ অক্সিজেন খাব পাৰি ন শুনো। বহুত ঠাণ্ডা জেগা হয়, ঠাণ্ডাটো হ'বই ন, গছ গছনি য'ত বেছি থাকে তাতেতো ঠাণ্ডা লাগিয়ে যায়। আৰু সেইটো চাইডে মানে যোৱা বছৰহে আহে, 2 বছৰ আগতে মানে সেইটো চাইডে গৈছিলোঁ, সেইটোৰে এটা মানে ৰাস্তা আছে সৰু, সেইটো চাইডে গৈছিলোঁ। এইবাৰ মানে সেইটো চাইডে নাযাওঁ, যোৱা বছৰৰ ভয়টো লাগি আছে। সেইবাৰ কিবাকৈ পলাই আহিছোঁ দৌৰি। এইবাৰ আৰু দলংখনো বেয়া, আমি মানে পৰিয়ে থাকিম। তো এতিয়া ইয়াৰ পৰাই ফিৰোঁ। জেগাখিনি দেখালোঁ, বহুত বেছি ধুনীয়া হয়। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে, এইখিনি চৌধুৰীপাৰা হয়। আৰু দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। দেই তো গাইজ আমি এতিয়া যাব ওলালোঁ। ফটো চটো বহুত হ'ল, শ্ল'মো কৰিলোঁ। আৰু ইয়াতে যিসকলক মানে দেখুৱাইছিলোঁ তেতিয়া বেকত মানে শ্বুটিং কৰি আছিল, এই মাইনাবিলাক এইবিলাক। গানটো কি গান কৈ দিয়া? টোক পালে গান শুনি আমাৰ মাথা গৰম উঠি গৈছে, ইমান শুনি আছোঁ তেতিয়াৰ পৰা। আৰু বহুখিনি টাইমে ইয়াতে থাকিলোঁ। আপোনালোকেও যদি ভাল লাগে এইটো প্লেচত আহিব পাৰে, চৌধুৰীপাৰা বিছানগুছি। চৌধুৰীপাৰা কয়, বিছানগুচিও কয় ন, দুইটাই কয়। ইফালে মানে পাটাচাৰগুচিৰ পৰা অহা ৰাস্তাটোৰ ফালে নিতান্দৰ ফালে আহিলে এইখিনি জেগা পাই যাব, বহুত ভাল লাগে। আৰু আমাৰো বহুত ভাল লাগিলে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে চেনেলটো কি শুনো। তো আজিলৈ বাই বাই।
বাবা যা